বন্ধুসকল, আপোনালোকক মই মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ লগৰ ছোৱালী দীপামণি ঘৰলৈ গৈ আছোঁ। আমি মানে যাম কৈ আজি ফাইনেলি যাবলৈ ওলালো। এতিয়া ৰৈ আছো আহিয়ে পঢ়ি নাই নিবলৈ অহা মানুহ। আৰু দীপামণি এবাৰ কিবা খুৱাই কিবা আয়োজন কৰিছে, আমাক নিমন্ত্ৰণটো দিলেহে হয়। চাওঁগে আৰু আপোনালোকে চাই থাকক। যাম কৈ যে 1 hour later. লগৰজনীয়ে নিবলৈ অহা কথা আছিলে, কিন্তু এতিয়া ইমান দেৰি কৰিছে, 12টাই বাজিব আৰু। চাকি খাই লওঁগে ব'ল আৰু। মিক্সাৰ দোকান এখন আছেতো ইয়াত। ব'ল পুৰা মিক্সাৰ বনাবচোন। দীপামণি ঘৰত কেইটা বজাত ভাত খাব বাৰু ঠিক নাই। পইচা খতম হ'ব আৰু মানে ইমান দেৰি হোৱা নাই। এয়া আমি দীপামণি ঘৰত পালোহি ফাইনেলি। আৰু এয়া মা বৰষুণ দীপামণি ঘৰত আহিছিলো, এতিয়া ধাৰাসাৰ বৰষুণ। যাবলৈ তাৰপিছত এতিয়া কেনেকেনো যাওঁ, যাবলৈও দিয়া নাই। চাওঁ আৰু কি হয়। দীপা ইমান বৰষুণ কিয় হয়? আমি জীয়াধল ফুৰিব যোৱা কথা আছিলে। আমাৰ এই বৰষুণ মানে গছ-গছনি একদম ভাল পাহাৰৰ কিনাৰতে হয় ন, ইমান বেছি যাব নালাগে আমাৰ ইয়াৰ পৰা পাহাৰলৈ। জীয়াধলৰ একেবাৰে ওচৰতে হয়। জীয়াধল মুখলে আমাৰ ইয়াৰ পৰা অকণমান বাট। আমাৰ মানে যেতিয়া হেৰি হয় ন, পিকনিক চিজন হয়, আমাৰ ৰাস্তাই দিয়ে জীয়াধল মুখলে পুৰা গাড়ী অহা যোৱা। মই এইটো কথা জনা নাছিলো আকৌ খালি। মই ভাবিছিলো বৰদলনি হৈ পিনি সেইফালেদি জয়ৰামপুৰ চয়ৰামপুৰ হৈ পিনিহে যায় বুলি ভাবিছিলো জীয়াধললৈ। কিন্তু মাথাউৰিয়েদি অলপ যাব লাগে। মাথাউৰিয়েদি অলপ যাব লাগে। ৰাস্তাটো ইমান বেয়া নহয়তো। আজি আমাৰ কেইঘণ্টা 2.5 ঘণ্টা ৱেইট কৰালে। থিয় হৈ 10:30মান বজাত বোলে পামহি, লৈ আনিমগে বুলি কৈ 2.5 ঘণ্টা ৱেইট কৰালে। এনেই কেই মিনিট লাগিব বাইকত? 15 মিনিট মান নালাগে চাগে। নিচে ওচৰ নহ'লে ন। 1 hour later. দীপামণিহঁতৰ গাঁওখন অকণমান ফুৰিছোঁ আমি তিনিজনীয়ে। দীপামণি গাঁওখনৰ নাম কি? গহপুৰীয়া, শান্তিপুৰ, ধেমাজিত আছে। এয়া এই গাঁওখন ধেমাজিত আছে দেই। পাঁচআলি হৈ আহে ন।
মা গৰু আনিলে কেতিয়া আছে ছাপি আহি আছে যে গাত উঠিব বিচাৰিছে অকমানি থাক মৰম কৰিছে মৰম The next morning. A few moments later. কালি যিহেতু ডাঙৰকে বৰষুণ দিলে আৰু আমি দীপামণি ঘৰত থাকিব লগা হ'ল আৰু কালি আমি জীয়াঢল নৈ চাব নোৱাৰিলোঁ চ' আজি আহিলোঁ এয়া পালোহে আমি জীয়াঢল নৈ আমি 4জনে আহিছোঁ দীপামণি উৎপল শেৱালী আৰু মই আপোনালোকে দেখিবলৈ চেষ্টা কৰিম নদী পানী কিমান বাঢ়িছে আপোনালোকে দেখিবলৈ পাব আৰু A few moments later. এনেকুৱা ধুনীয়া পৰিৱেশ পালে আমাৰ গান কবিতা এইবোৰ মনত পৰি যায় আৰু ননৈয়ে হেনো এতিয়া কবিতা এটা গাব এইফালে আহা তুমি নিজে লিখা নে তুমি নিজে লিখা কবিতাটো গাই শুনাই দিয়া চবকে কবিতাটোৰ নাম হৈছে স্বপ্নহীন ভগা সপোন সপোনৰ সেই পুৱতি নিশায়োচোন তোমাৰ কথাকে কৈ যায় যে হিৰে হিৰে তোমাৰ সেই স্মৃতিসমূহে জোকাৰি যায় আজিওচোন মনত পৰে সেই সহবাস কৰা মধ্যম নিশাটিলৈ আকৌ আহিবাচোন পুৱতি নিশাৰ সেই বেৰৰ জলঙাৰে পাৰ হৈ অহা চন্দ্ৰমাৰ আধা ফুটা কিৰণটিত তোমাৰ কাৰণেই অপেক্ষা কৰিম সেই পবিত্ৰ ক্ষণলৈ আৰু নাগাম ধুনীয়া ধুনীয়া লিখি আপোনালোকে গম পালে নহয় এতিয়া বৰষুণ পৰিছে এতিয়া আমি যাব লাগেগে আৰু বহুত সময় হ'ল অহা বহুত ফুৰিলো বহুত এনজয় কৰিলো আকৌ আহিম বহুত ভাল লাগিলে আপোনালোকে আহিব আপোনালোকে ৰূপজ্যোতি হাজঙৰ এই ইউটিউব চেনেলটো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এই চেনেলটো
দবাই দিব সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ